হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? মোৰতো ভাল, নিশ্চয় আপোনালোকৰ ভাল। আপোনালোকৰ কুৱেশ্যনৰ উত্তৰসমূহ লৈ কিনে বা আৰু আপোনালোকে যিবিলাক সুধিছে সেইবিলাকৰ লৈ কিনে আপোনালোকৰ আগত কিউএনৰ ভিডিঅ'টো দি আছোঁ আৰু আপোনালোকে চাই থাকক সম্পূৰ্ণকৈ ভিডিঅ'খন বাৰু ঘৰৰ পৰা বনাব খুজিছিলোঁ, ঘৰৰ ভিতৰত ৰুমৰ পৰা, কিন্তু যি গৰম আৰু এনেকুৱা গৰমত ঘৰৰ ভিতৰৰ পৰা ভিডিঅ' বনোৱা নাযায়। চ' সেইকাৰণে বাহিৰত আহি কিনে গছৰ তলৰ পৰা ভিডিঅ'খন বনাই আছোঁ। উপায় নাই আৰু আপোনালোকে হয়তো দুটা এটা বাহিৰা চাউণ্ডো আহিব পাৰে। চ' আপোনালোকে সেইবিলাকে ধৰি নাথাকিব, ভিডিঅ'খনত চাব আৰু শেষলৈকে চাই থাকক। গতিকে চাব দেই আৰু মই এক পাছৰ পৰা আপোনালোকৰ এনচাৰবিলাক দি আছোঁ। প্ৰথম কুৱেশ্যনটো কি ল'ম বাৰু ভাবি আছোঁ। ইণ্টাৰেষ্টিং কিবা আছে নেকি, ভাল লগা চাই আছোঁ, বিচাৰি আছোঁ, ভাবি আছোঁ কোনটো ল'ম। আৰু প্ৰথম কুৱেশ্যনটো লৈছোঁ মই আৰু কোনটো ল'ম বাৰু, এইটো লৈ আছোঁ, পল্লৱী ৰাজবংশী। প্ৰথম কুৱেশ্যনটো সুধিছে পল্লৱী ৰাজবংশীয়ে। যেতিয়া ফাৰ্ষ্ট ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছিলা, ঘৰৰ মানুহৰ ৰিয়েকশ্যনটো কি আছিল? মানে ঘৰৰ পৰাই গালি খাইছিলা নে তেতিয়াৰ পৰাই ফুল ছাপোৰ্ট কৰিছিল? তেনেকুৱা বাৰু একো নহয়। মই এদিনাখন জাষ্ট মামাহঁতৰ ঘৰৰ পৰা ঘৰলৈ আহি আছিলোঁ, তো এনে এটা চেনেলটো খোলা আছিল আগৰে পৰা, তেতিয়া ভিডিঅ' দিয়া নাছিলোঁ। চ' তেতিয়া আহোঁতে এনে এটা ক্লিপ বনাই কিনে সেইটোকে ইউটিউবত দিছোঁ। তাৰপিছত আৰু এনে মন চন আহি গ'ল। তো ঘৰৰ পৰা একো ছাপোৰ্ট কৰা নাই বা ঘৰৰ পৰা একো গালিও কৰা নাই। চ' ঘৰতে সুধিছে যে ইমান ভিডিঅ' বনাই আছা, কি কৰিবি? বাছ এনেকুৱা এটা কথা কৈছিল, বাছ আৰু একো কথা কোৱা নাই। আৰু ছেকেণ্ড কুৱেশ্যনটো হৈছে আছাম টিপু। দাদা তুমি বহুত বিউটিফুল, থেংক ইউ। 2 নম্বৰ, তুমি বেছি কি কৰি ভাল পোৱা? বেছি কি কৰি ভাই খেলা ধূলা বেছিকৈ খেলি কিনে ভাল পাওঁ, বেছিভাগ ফুটবল। তাৰপিছত দাদা তোমাৰ ঘৰ বঙাইগাঁৱত হয় নেকি? বঙাইগাঁৱৰে হয়। দাদা আপোনাৰ গাৰ্লফ্ৰেণ্ড আছেনে নাই? এটা কথাত ক'ব গ'লে মোৰ গাৰ্লফ্ৰেণ্ড এতিয়া নাই। দাদাহঁতৰ ঘৰ কেইজন মানুহ আৰু আপোনাৰ ভাতিজাখিনি বহুত মৰম লগা? আমাৰ ঘৰত টোটাল মানুহ 5জন আৰু ভাতিজাখিনি সকলোৱে কয় মৰম লগা বুলি। ধন্যবাদ দেই তাৰ কাৰণে। তাৰপিছত আৰু উজ্জ্বল জ্যোতি সিংহে সুধিছে, দাদা আপোনাৰ এক্স কিমানজনী? এনচাৰ পাম বুজি আশা থাকিল, বুজি লিখি দিছে, একো নাই। গাৰ্লফ্ৰেণ্ড থাকিলেহে এক্স হ'ব ভাই উজ্জ্বল। তাৰপিছত শ্বৰ্ট ভিডিঅ' এন এছামিজ চং 2K। কুৱেশ্যন সুধিছে, তুমি ক'তনো? তুমি ইমান ধুনীয়াকৈ ভিডিঅ' বনোৱা, বহুত ভাল লাগে। ধন্যবাদ, থেংক ইউ। মাইগাঁৱত ঘৰ মোৰ। তাৰপিছত সুধিছে হৃদয় ৰাভা, দাদী মাল খাইছে নাখাইছে? अरे कहना क्या चाहते हो? হৃদয় ৰাভা, দাদী মই মাল নাখাওঁ, আগতে খোৱা নাছিলোঁ, এতিয়ালৈকে খোৱা নাই আৰু পিছৰটো ক'ব নোৱাৰোঁ। হৃদয় ৰাভাই আৰু এটা কুৱেশ্যন সুধিছে, দাদী GFৰ নামটা কি? তো হৃদয় ৰাভাৰ এটাই কথা মই কওঁ, মোৰ এতিয়া GF নাই। চ' GFৰ নামো নাই, বেয়া নাপাব। তাৰপিছত পেয়াল OP গেমিং সুধিছে, তোমাৰ ইনস্পিৰেশ্যন কোন? ইনস্পিৰেশ্যন ক'ব লগা হ'লে বিশেষকৈ বিকাশ দা আৰু লগতে ডিম্পু দা। বিকাশ দাৰ পৰা শিকিছোঁ কিছুমান কথা, নাজানা কথা, বা ডিম্পু দাৰ পৰাও শিকিছোঁ কিছুমান নাজানা কথা, বা অলপ কিছুমান ষ্টাইল সিহঁতৰ পৰাই শিকি লৈছোঁ। তো সিহঁতৰ ষ্টাইলত দিব নোৱাৰোঁ আপোনালোকক, কিন্তু তেনেকুৱা ষ্টাইলতে বনাব খোজোঁ, চেষ্টা কৰোঁ, কিন্তু চাওঁ কি কয় আপোনালোকে, হয়নে নহয় আপোনালোকে কমেণ্ট কৰিব আকৌ এবাৰ। তাৰপিছত পেয়াল OP গেমিঙে 2 নম্বৰ 4টা কুৱেশ্যন সুধিছে, মই 4টাৰে এনচাৰ দি আছোঁ। এক নম্বৰটো গ'ল, তুমি কি খাই ভাল পোৱা? এজ এ নৰ্মেল পিপল হিচাপত মানুহে ভাত খাই ভাল পায়। তুমি ফুটবল লাভাৰ নেকি? হয়, মই ফুটবল খেলি ভাল পাওঁ। তোমাৰ কিমান বয়স? মোৰ বয়স 20+, 20 বছৰ। আৰু মিষ্টাৰ MC পেস্ক কি জানি নামটো, এইটো পেস্ক নে কি বুলি লিখিছে। আপোনাৰ ছাবস্ক্ৰাইবাৰ কিমান? স্ক্ৰীনশ্বট মাৰি দেখাবা আৰু কৈ দিবা। এতিয়া বাৰু নকওঁ, MC পেস্ক তুমি বেয়া নাপাবা। 1K হ'লে মই বাৰু শ্ব' কৰি দিম, যেতিয়াৰ পৰা আৰু একো হাইট চাইট নহ'ব তেতিয়া শ্ব' কৰি দিম। তেতিয়ালৈকে
ৰখক আৰু কেইটামান লাগে আপোনালোকে শ্বেয়াৰ কৰি দিলে সেইটো নিশ্চয় হ'ব। আৰু পিংকি ৰয়ে দিছে, পিংকি ৰায় কোচ ৰাজবংশী দিছে লাভ লাভ লাভ। তাৰপিছত MK আছাম ভাই ব্লগছে দিছে মজা ভাই, থেংক ইউ। তাৰপিছত ফুলমণিয়ে দিছে কিবা এটা ৰিয়েকশ্যন। তাৰপিছত চিনজো FF তোমাৰ বিয়া কেতিয়া? ভাই বিয়াৰ কথা ক'ব নোৱাৰোঁ, কাৰণ যিহেতু মানুহৰ জীৱন হয় এটা, কেতিয়া কি হয় হঠাৎ চব ক'ব নোৱাৰোঁ, চব বিয়াৰো কথা ক'ব নোৱাৰোঁ দেই। তাৰপিছত দিছে শচীন সূত্ৰধৰ মোজা বৰহ আৰু ভাল জেগাত লৈ যাবা। হ'ব নিশ্চয়, আপোনালোকে যদি ছাপোৰ্ট কৰি থাকে হয়তো নিশ্চয় বহু ভাল জেগা বা বেলেগ জেগাও দেখাব পাৰিম আপোনালোকক। চ' আপোনালোকে ছাপোৰ্ট কৰি যাওক। পলাশ মিনি ৰায় মজা আগুৱাই যোৱা, থেংক ইউ ভাই, আপোনালোকে ছাপোৰ্ট কৰিলে নিশ্চয় আগুৱাই যাম। উমানন্দ SDF কৈছে আপোনাৰ GF আছেনে নাই দাদা? মোৰ এতিয়া GF নাই, এইটো আগতে সুধিছিল আৰু মোৰ GF নাই। বিক্ৰমজিৎ ব্লগ তুমি দিনত কেইবাৰ अरे कहना क्या चाहते हो? এইটো আৰু কি কুৱেশ্যন, তুমি দিনত কেইবাৰ থাকা? মই এটা বিক্ৰমজিৎ ব্লগক মই নিজে মোৰ ফালৰ পৰা কুৱেশ্যন সুধিছোঁ, আপোনালোকে বেয়া নাপাব। বিক্ৰমজিৎ ব্লগ ভাই আপুনি দিনত কেইবাৰ থাকা? আপুনি এইবাৰ কমেণ্ট কৰি জনাব। তাৰপিছত ধনমণি বৰ্মন কমেণ্ট কৰিছে তোমাৰ লাইফৰ এইম কি? মানে তুমি কি কৰিব বিচৰা লাইফত? এটা কথা ক'ব লগা হ'লে বা ক'ব গ'লে মই বেছিকৈ বাৰু তেনেকুৱা চাকৰিৰ ফালে অলপ চেষ্টা কৰি আছোঁ, দৌৰি আছোঁ, ৰান কৰি আছোঁ। চাওঁ বেছিভাগ মোৰ জইন কৰিব ডিফেন্সত। চাওঁ যদি ভগৱানে ছাপোৰ্ট কৰে বা ভগৱানে যদি সহায় কৰে তেনেহ'লে নিশ্চয় এদিন নহয় এদিন সফল হ'ম। চ' গতিকে মোৰ লাইফত হ'ব ইচ্ছা এজন চ'লজাৰ। গতিকে এয়াই আৰু। বিক্ৰমজিৎ ব্লগে আৰু এটা কুৱেশ্যন সুধিছে তোমাৰ ছাবস্ক্ৰাইবাৰ কিমান শ্ব' কৰিবা? ভাই এতিয়া শ্ব' নকৰোঁ, যেতিয়া 1K হ'ব তেতিয়া শ্ব' কৰি দিম নিশ্চয়, তেতিয়া দেখা পাব আপোনালোকে। আৰু তেতিয়াৰ পৰা হাইট কৰাৰ কোনো একো চিষ্টেম নাথাকে। চ' এতিয়া ডিম্পল সিংহাই আপিকো এটা আছে তোৰ। আৰে ভাই আপি ছোৱালী নাইয়ে তো, ছোৱালীকে কেইটা হ'ব বাৰু। ডিম্পল সিংহাৰ পিছত সুধিছে BB শ্বৰ্টছ তোমাৰ GFৰ লগত তুমি কেইবাৰ ব্ৰেকআপ কৰিছা? ভাই GF থাকিলে ব্ৰেকআপ কৰিম, GF নাথাকিলে ক'ৰ পৰা ব্ৰেকআপ কৰিম, খুব দুখ মোৰ। তাৰপিছত সুধিছে মহানন্দ বৰ্মনে আপুনি কি খাই ভাল পায়? মানুহেতো সকলোৱে ভাতে খাই ভাল পায়, চ' সেইকাৰণে ময়ো ভাত খাই ভাল পাওঁ। আপুনি কি খাই ভাল পায়? মহানন্দ বৰ্মনৰ পিছত উঠিছে আদিত্য ৰায় GFৰ নামটো ক'ব পাৰোঁ? ভাই GF থাকিলে নিশ্চয় নামটো জনালোঁ হয়, কিন্তু নাই তো কেনেকৈ জনাম। তাৰপিছত আৰু সুধিছে তোমাৰ এতিয়া চিৰঞ্জিত ভাই সুধিছে, চিৰঞ্জিত ব্লগ তো তোমাৰ এতিয়া এক্সৰ কথা মনত পৰে নে নাই? ভাই এক্সৰ কথা ক'ব লগা হ'লে এতিয়া মোৰ মনত নপৰে, কাৰণ আগতে আছিল বাৰু, কিন্তু এতিয়া মনত নপৰে। এতিয়া তাক একেবাৰে পাহৰি গৈছোঁ। চ' এতিয়া আৰু তাৰ কথা মনত নপৰে। তাৰপিছত কুৱেশ্যন সুধিছে দেশী বইচ GF নেম? ভাই গাৰ্লফ্ৰেণ্ড থাকিলেতো নামটো জনালোঁ হয়, বাট GF নাই। তাৰপিছত সুধিছে RD অফিচিয়েল ভাত খালেও? ভাই এতিয়া ভাত খালোঁ, কাৰণ মই এতিয়া আবেলি টাইমত বনাই আছোঁ। চ' সেইকাৰণে ভাত খাই দি কিনে ভিডিঅ'টো বনাব বহি গৈছোঁ। নাজানো আপোনালোকৰ উত্তৰবিলাক কেনেকৈ দিলোঁ, ভালকৈ দিব পাৰিলোঁ নে বেয়াকৈ দিব পাৰিলোঁ ক'ব নোৱাৰোঁ, কিন্তু যি কি নহওক মই আপোনালোকৰ যিখিনি কুৱেশ্যন সুধিছিল বা যিখিনি মোক সুধিছে মই আপোনালোকক সেইখিনি এনচাৰবিলাক দি দিলোঁ। আপোনালোকে কেনেকুৱা পায় ভিডিঅ'খন চাই কিনে এবাৰ কমেণ্ট কৰি জনাব, আৰু লগতে ভিডিঅ'খন শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।